इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? এই কিমান আহিল কিমান গ'ল কিন্তু তোমাৰ পেনৰ জেপৰ দৰজাখন সকলোৱে মাৰিবলৈ পাহৰি গ'ল। দৰজাখন যেতিয়া এনেকৈ খুলি থৈ দিয়া ন বিটা কৈছোঁ যোনে তোনে সোমাব। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। যদি মোৰ চেনেলটো নতুনকৈ কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই ভিডিঅ'টো এটা এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনাইছে যাতে কোনো চিৰিয়াছলি নলয়। ভগৱানৰ নাম লৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. Music. তই কমলাকাটা এনেকৈ টিপি থাক ৰক নোলালৈকে তই টিপিয়ে থাক। मजा आया। এই নিব্বা নিবি দুটা ঘৰত আলু পিটিকিব দিলে সিহঁতক কটি ফাটি যায় আৰু ৰাস্তাই ঘাটে সিহঁতে যা হাতা বস্তু টিপি থাকে। এই তুন্দৰ দুটাক কৈছোঁ যিটি কাষতে বিঙা বাৰী আছে ন বিঙা বাৰীত 2 ঘণ্টামান সোমাই থাকিবি। গাঁৱৰ মানুহে গম পালে আকৌ পিটন খালে মোক নকবি। এনেকুৱা কি বস্তু আছে ছোৱালীসকলৰ বিয়া হোৱাৰ পিছত ডাঙৰ হৈ যায়? তোমালোকে জানা যদি কমেণ্ট কৰিবা। মই কমেণ্ট দি নকওঁ, মই ডাইৰেক্টকৈ ক'ম। প্ৰথমত তোৰ গাখীৰ দুটা ডাঙৰ হ'ব, ছেকেণ্ডত তোৰ পেটটো ডাঙৰ হ'ব। ঠাণ্ডাৰ দিনত 2টা বস্তু সৰু হৈ যায়, তাৰে ভিতৰত এটা হ'ল দিন আৰু এটা যোনে যোনে পাৰে কমেণ্ট কৰি জনাব। আৰু এইটো বেছিকৈ ল'ৰাবোৰেহে ক'ব পাৰিব। আৰু এটা হ'ল তুমি সৰু বুলি জোকাই নল'বা। যদি তোমাৰ গাত লাগে বিটা কৈছোঁ তুমি চিঘুৰি পেলাবা। तू समझा? हाँ। नहीं, तू समझा नहीं। সকলোৱে কয় মাইকী মানুহৰ বোলে পেটত কথা নাথাকে। अभी बताता है भाई, अभी बताता है। अभी तूने गाड़ी में उंगली किया ना, अभी बताता है। মই কৈছোঁ শুনক, মাইকী মানুহৰ পেটত বহুত কথা লুকাই থাকে। अरे कहना क्या चाहते हो? কি লুকাই জানেনে? হাজবেণ্ডৰ আগত কেতিয়াও নকয় তেওঁ যে আগত বয়ফ্ৰেণ্ডৰ লগত কি কি হৈছিল। এইজনী গেলা সাংঘাতিক মাইকী দে। যদি বিয়া নাহোঁতে যদি কিবাখিনি ঘটি গৈছে ন গিয়েৰে যদি গম পায় সৰু পুখুৰীটো ডাঙৰ কেনেকুৱা হ'ল তেতিয়াতো গৰু পিটন খাবি। अच्छा। ভিডিঅ'টো চাই পেলাই যদি মুখত অলপমানো হাঁহি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই ভিডিঅ'টো এটা ধেমালিৰ বাবে বনোৱা আছে যাতে কোনো গাত পাতি নলয়।